বৰ্তমান সময়ত যদি চাবলৈ যাওঁ পাঞ্জাৱ কিংছ একেবাৰে পইণ্ট টেবুলৰ শীৰ্ষত আছে। সকলোকে স্বাগতম জনাইছোঁ মোৰ ক্ৰিকেটৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম বৰ্তমান সময়ত IPLৰ পইণ্ট টেবুলত কোনটো দল কিমান স্থানত আছে। আপোনালোক সকলোৱে IPL চাই আছে নিশ্চয়। বৰ্তমান সময়ত যদি চাবলৈ যাওঁ IPLৰ আধা ছিজন সমাপ্ত হৈছে বুলি ক'ব লাগিব। বৰ্তমান সময়ত যদি চাবলৈ যাওঁ পাঞ্জাৱ কিংছ একেবাৰে পইণ্ট টেবুলৰ শীৰ্ষত আছে। তেওঁলোক বৰ্তমানলৈকে এখনো মেচ হৰা নাই আৰু তেওঁলোকে আনবিটিন আছে এই ছিজনৰ বৰ্তমানলৈকে। তেওঁলোকে 6খন মেচ খেলিছে, 5খন জয়েৰে তেওঁলোকে 11 পইণ্ট লৈ আছে। এখন বাৰু বৰষুণৰ বাবে 1 পইণ্ট পাইছে। দ্বিতীয় পজিশ্যনত আছে ৰাজস্থান ৰয়েলে 7খন মেচৰ ভিতৰত 5খন জয়লাভ কৰিছে, 2খন হাৰিছে। তেওঁলোকৰ বৰ্তমান পইণ্ট 10। 3 নম্বৰত আছে RCB, তেওঁলোকে 6খন মেচ খেলিছে, 4খন জিকিছে, 2খন হাৰিছে। তেওঁলোকৰ পইণ্ট হৈছে 8। তাৰপিছত আছে SRH, 7খন খেলিছে, 4খন জিকিছে, 3খন হাৰিছে। তেওঁলোকৰো পইণ্ট 8, কিন্তু ৰান ৰেটত RCB অলপ আগুৱাই আছে। তাৰপিছত 5 নম্বৰত যদি ক'বলৈ যাওঁ, 5 নম্বৰত আছে DCয়ে 6খন খেলিছে, 3খন জিকিছে, 3খন হাৰিছে। তেওঁলোকৰ পইণ্ট হৈছে 6। 7 নম্বৰত MI 6খন খেলিছে, তাৰ ভিতৰত তেওঁলোকে মাত্ৰ 2খনহে জিকিছে, 4খন হাৰিছে। তেওঁলোকৰ পইণ্ট 4। 8 নম্বৰত আছে CSK 6খন খেলিছে, 2খন জিকিছে, 4খন হাৰিছে। তেওঁলোকৰো 4 পইণ্ট। LSG 7খন খেলিছে, 2খন হাৰিছে, 2খন জিকিছে, 5খন হাৰিছে। তেওঁলোকৰো 4 পইণ্ট। একেবাৰে তলত আছে KKR, তেওঁলোকে 7খন জিকিছে, মাত্ৰ এখন খেলে জয়লাভ কৰিছে, 5খন হাৰিছে। আৰু পাঞ্জাৱৰ লগত তেওঁলোকৰ এখন খেল বাতিল হৈছিলে বৰষুণৰ বাবে। তেওঁলোকে তাত 1 পইণ্ট পাইছে আৰু মুঠ পইণ্ট তেওঁলোকৰ 3। এইফালৰ পৰা যদি চাবলৈ যাওঁ টপ 4ত বৰ্তমান সময়ত আছে পাঞ্জাৱ, RCB আৰু SRH। আপোনালোকৰ মতে টপ 4ত কোনকেইটা দলে স্থান লাভ কৰিব কমেণ্ট বক্সত জনাব। আৰু ক্ৰিকেটৰ এনেকুৱা নতুন নতুন আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি ল'ব। ধন্যবাদ, সকলো ভালে থাকক।